জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণী বিষয়াক এইবাৰ দেখিবলৈ পোৱা গ'ল হাজোৰ মা মনসা পূজাত। হয় বন্ধুসকল, এইবেলি পূজাৰ চতুৰ্থৰ দিনাই মা মনসাৰ আশীষ লোৱাৰ উদ্দেশ্যই গেৰুৱাত আহি উপস্থিত হয় অসমৰ জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণী বিষয়া। স্বামীৰ সৈতে পূজাত আশীষ লৈ উৎফুল্লিত হৈ পৰা দেখা গ'ল অভিনেত্ৰীগৰাকীক। পূজাৰ প্ৰসাদ গ্ৰহণ কৰি মা মনসাই সপোনত দেখা দিয়া কথাও জনালে অভিনেত্ৰী বৰষা ৰাণী বিষয়াই। অভিনেত্ৰীগৰাকীয়ে কয় যে এই পূজাভাগ মোক সপোনতো দেখুওৱা হৈছে। যোৱাবাৰো মই নিমন্ত্ৰণ লাভ কৰিছিলোঁ, কিন্তু শাৰীৰিক অসুস্থতাৰ বাবে আহিব নোৱাৰিলোঁ। এই বছৰো মোক নিমন্ত্ৰণ জনাইছিল। মই কৈছিলোঁ পাৰিলে নিশ্চয় আহিম। যিদিনা পূজা আৰম্ভ হৈছিল সেইদিনা মায়ে মোক সপোনত দেখুৱাইছে। গতিকে মই ভাবোঁ এই পূজাভাগৰ যথেষ্ট মান্যতা আছে। মাৰ শ্ৰীচৰণত সেৱা জনাইছোঁ, খুব ভাল লাগিল। মায়ে সকলোৰে জীৱনলৈ সুখ শান্তি আনক, তাৰেই কামনা কৰিলোঁ। ঈশ্বৰৰ কৃপাত বৰ এভাগ জয়াল পূজালৈ অহাৰ মোৰ সৌভাগ্য ঘটিল। সেয়া হৈছে গেৰুৱাৰ মা মনসা মন্দিৰত মনসা পূজালৈ আজি আমি দুয়ো, মোৰ সৈতে স্বামীও আহিছে, আহি উপস্থিত হ'লোহি। আৰু আচৰিত হ'ব আপোনালোকে জানি যে এই পূজাভাগ মোক সপোনতো দেখুৱাইছে এইবাৰ। যোৱাবাৰো মই নিমন্ত্ৰণ লাভ কৰিছিলোঁ, কিন্তু মই আহিব নোৱাৰিলোঁ শাৰীৰিক অসুস্থতাৰ বাবে। এই বছৰ মোক জনাইছিলে, তথাপিও মই কৈছিলোঁ যে মই পাৰিলে নিশ্চয় আহিম। কিন্তু যিদিনাখন পূজা আৰম্ভ হৈছে সেইদিনাখন ৰাতিপুৱা মোক সপোনত মায়ে দেখুৱাইছে। গতিকে মই ভাবোঁ এই পূজাভাগ নিশ্চয় ইয়াৰ যথেষ্ট মান্যতা আছে। আৰু আজি মাৰ শ্ৰীচৰণত সেৱা জনালোঁ, খুব ভাল লাগিলে। আৰু মই আপোনালোক সকলোৰে হৈ বাৰু মই সেৱা জনাইছোঁ। অসমৰ সকলোৰে মায়ে সুখ শান্তি সকলোৰে জীৱনলৈ আনক, সেয়াই কামনা কৰিলোঁ।